ৰাজ্যৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ, এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ মেট্ৰিক, এইচএছ বা অন্য যিকোনো পৰীক্ষা দিব বিচৰা পৰীক্ষাৰ্থীসকলৰ বাবে। কিয়নো শীঘ্ৰেই আহি আছে পৰীক্ষাৰ্থীৰ বাবে এক নতুন নিয়ম, আৰু চলিত বৰ্ষতেই ৰাজ্য চৰকাৰে এই নিয়ম প্ৰযোজ্য কৰিব। কি এই নিয়ম? যে এতিয়াৰে পৰা নকল কৰিলেই বিপদত পৰিব পৰীক্ষাৰ্থী। নকল কৰিলে ৩ বছৰ পৰ্যন্ত হ'ব পৰীক্ষাৰ্থীজনৰ কাৰাদণ্ড। লগতে ১ লাখ টকা পৰ্যন্ত জৰিমনা বিহিব চৰকাৰে এই পৰীক্ষাৰ্থীজনৰ পৰা। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ সকলো পৰীক্ষাৰ্থীৰ বাবে, যিহেতু আজি বিধানসভাত উত্থাপন হৈছিল এই বিধেয়কখন, আৰু শীঘ্ৰেই সেয়া আইনতে পৰিণত হ'ব। পৰীক্ষা নিকা কৰিবৰ বাবে চৰকাৰে আনিব এই বিশেষ আইনখন। এই আইনখন শীঘ্ৰেই বলবৎ হ'ব চলিত বৰ্ষৰ পৰাই, আৰু সকলো ধৰণৰ পৰীক্ষাত স্বচ্ছতা অনাৰ বাবেই চৰকাৰৰ এই বৃহৎ পদক্ষেপ। পৰীক্ষাৰ্থীয়ে অহৎ উপায় অৱলম্বন কৰিলেই যাব লাগিব জেললৈ, আৰু ৩ বছৰ পৰ্যন্ত হ'ব পাৰে কাৰাদণ্ড, লগতে ১ লাখ টকা পৰ্যন্ত জৰিমনা বিহিব চৰকাৰে। অহৎ পন্থা নিৰ্মূল কৰিবৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে। লাগিলে মেট্ৰিক হওক বা এইচএছ হওক বা অন্য যিকোনো ৰিক্ৰুইটমেণ্ট পৰীক্ষা হওক, সকলো পৰীক্ষাৰ্থীৰ বাবে এটা নতুন নিয়ম। পৰীক্ষাৰ্থীৰ বাবে এই নিয়মটো চলিত বৰ্ষতেই প্ৰযোজ্য হ'ব, যে যদি কোনো পৰীক্ষাৰ্থীয়ে নকল কৰে বা অহৎ উপায় অৱলম্বন কৰে, তেনে ক্ষেত্ৰত এই পৰীক্ষাৰ্থীজন বিপদত পৰিব। নকল কৰিলে পৰীক্ষাৰ্থীজনৰ ৩ বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে, আৰু লগতে ১ লাখ টকা পৰ্যন্ত জৰিমনা বিহিব চৰকাৰে এই পৰীক্ষাৰ্থীজনৰ পৰা। সেয়েহে আপুনি সাৱধান হওক, এনে কাৰ্যৰ পৰা আপুনি বিৰত থাকক, কিয়নো এতিয়া নতুন নিয়ম আহি আছে। যদি আপুনি নকল কৰে আৰু ধৰা পৰে, তেনে ক্ষেত্ৰত জেললৈ যাব লাগিব, আৰু ৩ বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব। ইয়াৰ লগতে ১ লাখ টকা পৰ্যন্ত জৰিমনা বিহিব চৰকাৰে।